खुलुमबाय बयखौबो 17 बोसोर मानव गेदेर हाग्रामा महिलारि बिथाङा बिटिसिनि चिफ जानाय समाव बिटिसिआव बिपिबा 17 बोसोर सरकार सालायनाय समावहाय बिटिसिनि रायजो राजाफोरनि थाखाय बिपिएफ सरकारा जेबो जौगानाय खामानिफोर मावनानै होनो हायाखैमोन। बिटिसिआव बिपिबा 17 बोसोर सरकार सालायनाय समावहाय लामा दालां आरो बिटिसिनि माखासे रायजो राजाफोरनो बिपिएफ सरकारा थांनाय 17 बोसोराव हानि पाट्टाफोरखौबो राननानै होनो हायाखैमोन होननानै खौरांगिरि मेलनि गेजेरजों फोरमायदों बिटिआरनि इएम राकेश ब्रह्म बिथाङा। बिटिआरनि इएम राकेश ब्रह्म बिथाङा बिनि अनगायैबो बिटिसिनि बारग' चिफ मानव गेदेर हाग्रामा महिलारि सार आरो कास्टम बसुमतारी, प्रहलाद ब्रह्म, बिक्रम दैमारी बिथांमोनखौबो डाइरेक्टलि थांखिनानै माखासे बाथ्रा बुंदों। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासैबो बाथ्राखौ नोंथांमोना आबुङैनो मोनथिना लानो हागोन। भिडिअखौ जोबजासिम नायनानै लाग्रो। भिडिअखौ जोबजासिम नायखांनायनि उनावहाय बिटिआरनि इएम राकेश ब्रह्म बिथांनि बुंनाय बाथ्राफोरा सैथो नंमारगौना नंमारा नोंथांमोना कमेन्टनि गेजेरजों फोरमायबानो जाबाय। सिंग्रा बरिमाखार जुनटु दलं 300 मिटारर ওপৰত হাগ্ৰামাই কৰিছিল না, কাস্টমে কৰিছিল না, পচা মাংসৰ ফেক্টৰীৰ মেনেজাৰ বিলাকে কৰিছিল না, বৰ্মাৰ পৰা নিকাশিৰ যোনটো ৰাস্তা 2 লেন 98 crore হাগ্ৰামাই কৰিছিল না, টেক্সটাইল পাৰ্কত এৰি সিল্ক স্পিনিং প্লান্ট 54 crore হাগ্ৰামাই কৰিছিল না, হাগ্ৰামা ডাঙৰীয়া কৰিছিল না, কাস্টম কৰিছিল না, প্ৰহ্লাদ কৰিছিল না, বিক্ৰম 1700 কিলোমিটাৰ গুডউইলৰ 1000 crore টকাৰ ৰাস্তা কমপ্লিট বিটিআৰত কৰিছিল না হাগ্ৰামাই 17 বছৰত 1700 কিলোমিটাৰ ৰাস্তা। লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ইএম ডাঙৰীয়াই দাঙি ধৰিছে। মই বিটিআৰ বাসী ৰাইজক চিউৰি চিউৰি কৈছো, বিটিআৰ বাসী ৰাইজক মই মানে হৃদয়ৰে মই আৱাজ দি কৈছো, মোৰ আৱাজ মোৰ কণ্ঠ আপোনালোকে শুনক। মই কোনো ৰাজনীতি কৰা নাই, মই কোনো এক্টিং কৰি কথা কোৱা নাই। মই ৰাকেশ ব্ৰহ্ম, মই মিছা কথা কৈ পেলাই বিটিআৰৰ ৰাইজক মই ভুল কথা নকওঁ। ৰাজনীতিকটো বাদ দিয়ক, সত্যটো ইয়াত দাঙি ধৰিছে। কিমান লাখ মানুহক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই পাত্তা দিছে। ইয়াত আপোনালোকে দেখা পাব 17 বছৰৰ এখন তালিকা, তাত ৰেভিনিউ লিখা আছে বগৰীবাৰী। তাত মাত্ৰ তেখেতসকলে 4টা মানুহক মাটিৰ পাত্তা দিছে 17 বছৰত। ইমান লাজ লগা কথা, পুৰিবলৈ লাজ লাগিছে। এইখনত গোসাইগাঁও মাত্ৰ 14টা 17 বছৰত। ভাওৰাগুৰি মাত্ৰ মানে তাত দিয়াই নাই শূন্য, ভাওৰাগুৰি এজনকো দিয়া নাই 17 বছৰ। ভাওৰাগুৰি বাসী ৰাইজ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোম্পানী, পচা মাংসৰ কোম্পানী যদি অহাকালি বা পৰহি আপোনালোকৰ গাঁৱত অঞ্চলত যদি মাটিৰ পাত্তা কথা কৈ দিম বুলি মই কৈছো, আপোনালোকে তেখেতসকলক বহিবলৈ নিদিব। তেনেধৰণৰ অভদ্ৰ মিছলীয়া ননচেন্স মানুহবিলাকক আপোনালোকে ওচৰত চাপাই নল'ব। এই কাগজখন মিছা নহয়। দথমাত দিছে মাত্ৰ 11 জনক 17 বছৰত, কোকৰাঝাৰত দিছে মাত্ৰ 55 জনক, চিটলিত দিছে 980 জনক, বেংটলত দিছে মাত্ৰ 89 জনক, বিজনীত দিছে মাত্ৰ 29 জনক, তামোলপুৰত দিছে 173। মই আপোনালোকক এইখন কাগজটো গতাই দিম আৰু বিটিআৰ বাসী ৰাইজে মোৰ ফোন নাম্বাৰত ফোন কৰি পেলাই সেই কাগজখন ল'ব পাৰিব। চিৰাঙৰ ৰাইজ, চিৰাঙৰ আমাৰ বড়ো ভাইসকলৰ বহু সময় দেখা পাওঁ আমি পাহাৰ ওচৰত গৈ পেলাই মাটিৰ বিটিআৰ চৰকাৰে মাটি এভেকশ্যন কৰি আছে, বিটিআৰ চৰকাৰে খেদিবলৈ গৈ আছে, মাটিৰ পাত্তা দিয়া নাই বুলি কৈ আছে। তেখেতসকলে 17 বছৰত মাত্ৰ 1673 17 বছৰত মাত্ৰ
1673 মানুহক মাটিৰ পাত্তা দিছে ইমান লজ্জাজনক চি বুলি কৈছো মই লাজ পাইছো এই সময়ত তেখেতসকলে মানুহ হত্যা কৰাৰ আৰু মাটি কাঢ়ি লোৱাত জাতি এটা জাতিৰ লগত সংঘাত কৰাত পইচা কামোৱাত দুনিয়াৰ মহিলাবিলাকক পিকনিক খাবলৈ যাৱাত এই আটাইবিলাক কামবিলাক তেখেতসকলে কৰি আছিল মই লজ্জা পাইছো মই বহুত লজ্জা পাইছো যে এনেকুৱা এটা লিডাৰশ্বিপ তেখেতসকলে কৰিবলৈ পাৰে আনফালেদি আমাৰ চৰকাৰে 4 বছৰত আমাৰ পুৰা ইয়াতে থন্ন আছে আমাৰ সদনৰ মজিয়াত পবিত্ৰ সদনৰ মজিয়াত আমি এলটমেণ্ট দিছো আজিলৈকে 16,400 4 বছৰত আমি 16,400 আমি এলটমেণ্ট দিছো আৰু মাটিৰ সেটেলমেন্ট আমি কৰিছো টোটেল বৈশুমতিয়ে হওক বা লেণ্ড মেলাই হওক 2,74,000 মানুহক আমি মাটিৰ সেটেলমেন্ট দিছো আৰু আমি মাটিৰ পাট্টা দিছো 16,400 সকলোৱে শুনক মোৰ কথা সকলোৱে শুনক বিটিয়াৰবাসী ৰাইজে ওদালগুৰিৰ পৰা শ্ৰীৰামপুৰলৈ ৰৌতাৰ পৰা শ্ৰীৰামপুৰলৈ শুনক এই মিছলীয়া বিলাকক আপোনালোকে আৰু গাঁৱত সোমাবলৈ নিদিব মাটিৰ কথা ক'বলৈ নিদিব আপোনালোকে এই কাগজটো মোৰ পৰা লোৱা পাৰিব মই এটা কথা ক'ব খোজো যেতিয়ানে হাগ্ৰামা ডাঙৰীয়াই বা তাৰ চামচা পচা মাংসৰ ফেক্টৰীৰ মেনেজাৰসকলে কাষ্টম প্ৰহ্লাদ আৰু কোনোবা আছিল অবিক্ৰম এই ব্যক্তিবিলাকে একো কাম কৰিব পৰা নাই কৈ থাকে বিৰাট নিলজ্জা আৰু লজ্জা নোহোৱা মানুহ ঘৰৰ পৰা খেদা খোৱা মানুহ তেখেতসকলৰ ফেমিলিবিলাকে তেখেতসকলক লগতে আচলতে নলৈ চাগে বুলি মই ভাবো কাৰণ এনেকুৱা নিলজ্জা নাজানা বুৰ্বক আচলতে বুৰ্বকো হ'ব পাৰে অজ্ঞাত বা অভদ্ৰ জানিও নাজানা ফাউজোৰা ভাৰত স্বাধীন হোৱাত 70 বছৰ হৈ গ'ল বিপিএফে 17 বছৰ শাসন কৰিলে হত্যা হিংসাৰে হওক কিবাকে হওক ডমিনেট কৰি মাৰপিট কৰি হলেও চলালে বাৰু কামৰ কথা যেতিয়া কয় আমাৰ পাগলাৰ ওপৰত যোনটো ব্ৰিজ হাগ্ৰামে কৰিছিল নে আজি কুমৰিকাটা আৰু মছলপুৰ যোৱা ৰাস্তা 2 লেন হ'বলৈ গৈ আছে হাগ্ৰামে কৰিছিল না 100 কোটি টকাৰ ব্ৰিজ এই এমাহ 2 মাহৰ মাজত কমপ্লিট হ'বলৈ গৈ আছে ইয়াৰ পিছত সিংৰা বৰিমাখাৰ যোনটো দলং 300 মিটাৰৰ ওপৰত হাগ্ৰামে কৰিছিল না কাষ্টমে কৰিছিল না পচা মাংসৰ ফেক্টৰীৰ মেনেজাৰ বিলাকে কৰিছিল না জালাৰ পৰা বাগানপাৰা 25 কোটি টকাৰ 8 মিটাৰ বহল ৰাস্তা হাগ্ৰামে কৰিছিল না বেলেগ নালাগে বৰ্মাৰ পৰা নিকাশিৰ যোনটো ৰাস্তা 2 লেন 98 crore হাগ্ৰামে কৰিছিল না টেক্সটাইল পাৰ্কত এৰি সিল্ক স্পিনিং প্লান্ট 54 crore হাগ্ৰামে কৰিছিল না হাগ্ৰামা ডাঙৰীয়া কৰিছিল না কাষ্টম কৰিছিল না প্ৰহ্লাদ কৰিছিল না বিক্ৰম 1700 কিলোমিটাৰ গুডউইলৰ 1000 কোটি টকাৰ ৰাস্তা কমপ্লিট বিটিআৰত কৰিছিল না হাগ্ৰামাই 17 বছৰত 1700 কিলোমিটাৰ ৰাস্তা কৰিছিল না হাগ্ৰামা ডাঙৰীয়া CMGY চিফ মিনিষ্টাৰৰ যোনটো ফান্ড ইটোৰ দ্বাৰা 900 কিলোমিটাৰ ৰাস্তা বিটিআৰত হাগ্ৰামা কৰিছিল না
কৰিছিল না বিক্ৰম? এই আজে বাজে কথা কৈ ৰাইজক মই ভাবো আপোনালোকে চিয়াৰ নাপাব বহিবলৈ। এই বিটিআৰ নিৰ্বাচনত এই যোনটো মাটিৰ কথা মই কলো ভাই, যোনে যোনে নিজকে অবৰো বুলি ভাবি লয়, বিশেষ কৰি হীৰা ডাঙৰীয়া আপুনি শুনক, আপুনি অলপ মই আপোনাক দাদা বুলিও মানো, মই খোলাকে কৈছো, আপুনি অলপ ভাবক, এই কাগজটো লওক। আপোনাৰ যদি অন্তৰ আছে, আপোনাৰ যদি সঁচাকে বুকুত তেজ আছে, আপুনি সত্যটোৰ ফালে যাওক। আপুনিয়ে মাটিৰ লৈ পেলাই হাংগামা কৰে। আজিও আপুনি GSP মাটিৰ পাত্তা UPPL চৰকাৰে, BJP চৰকাৰে দিয়া নাই বুলি কয়, আপুনি আজিও এই হাগ্ৰামাৰ লগত মিলিবলৈ আপুনি চেষ্টা কৰি আছে। লাজ লাগিব দাদা, লাজ লাগিব। মই আপোনাৰ নিজৰ দাদা বুলিও কৈছো। এই কাগজটো পাৰ পিছত সমগ্ৰ বিটিআৰ ৰাইজে সজাগ হৈ যাব। যোনে নিজকে GSP কৰি আছে, দাদাসকল আপোনালোকে এই কাগজটো চাওক। কোনে মাটিৰ পাত্তা দিয়ে? BJP আৰু UPPL চৰকাৰে দিছে না হাগ্ৰামাই 17 বছৰত দিছে? যোনে অবৰো বুলি কৈ লয়, আমি জন দাস ডাঙৰীয়াক কৈছো, জন দাস ডাঙৰীয়া আপুনি এইখন কাগজটো লওক। গতিকে অহাগত সময়ত আপোনালোকে যে নিৰ্বাচন প্ৰচাৰ কৰিব যাব নোৱাৰিব, কোনো মুছলমান গাঁৱত, কোনো অবৰো গাঁৱত, কোনো ৰাভাৰ গাঁৱত, এইটো একদম নিশ্চিত। পচা মাংসৰ মেনেজাৰসকল, হাগ্ৰামা ডাঙৰীয়া আপোনাৰ কোম্পানী, এটাও চিট নিজকে আপোনালোকে এইবাৰ, মই এইখন মোৰ গৃহ বিশ্বাসেৰে মই আপোনালোকক ক'ব পাৰো। ধন্যবাদ। তেখেতসকলে মানে লেট্ৰা পলিটিক্স কৰাৰ কাৰণে তেখেতসকলে বহু কথা কৈ থাকে। মাটিৰ কথা লৈ, কেতিয়াবা হিংসাক লৈ। যেতিয়াৰ পৰা বিটিআৰ আমাৰ চৰকাৰ গঠন হৈছে, তেতিয়াৰ পৰা আমাৰ এই অঞ্চলত এজনো মানুহ আমাৰ মৃত্যু হোৱা নাই। আৰু যদি ক'বাত যদি কিবা এক্সিডেণ্ট হৈছে, তেখেতে ক্ৰাইম কৰিছে, তাৰ কাৰণে আমাৰ প্ৰশাসনে হয়তো তাত এন্ট্ৰি কৰিছে বা তেনেধৰণৰ পানিছমেণ্টটো পাইছে। জানি বুজি পলিটিকেলি হাগ্ৰামাৰ চৰকাৰৰ সময়ত 3000ৰো বেছি মানুহ হত্যা কৰা হৈছে। 3000ৰো ওপৰত। সাৱধান হৈ যাওক ৰাইজ। কেইদিনমান আগতে মই দেখা পাইছো, আমাৰ যুৱ শাখাৰ সভাপতি সম্পাদক ডাঙৰীয়াই, আমাৰ চাংৰাং ডাঙৰীয়াই এটা কথা কৈছিল। হয়, তেখেতসকলে বাঘ আহিছে বুলি ৰাইজক ভয় খুৱাই আছে। টাইগাৰ ইজ বেক বুলি কয় হাগ্ৰামাক। একচুৱেলি ঠিকে কৈ আছে, টাইগাৰ ইজ বেক। অৰ্থাৎ জম এটা আহি আছে। সি জম হয়, জম ৰজা হয়। টাইগাৰ যেনেকে ভয়ংকৰ, দেখা পালে মানুহ কামুৰি খাব, দেখা পালে ডিঙি চেপি দিব, বুহা ওলাই খাব, কলিজা ওলাই খাব। তেখেত এইটোও মানুহ হয়, আৰু তেখেতসকলে ঠিকে কৈ আছিল। কিন্তু আমাৰ ৰাইজে কিন্তু কথাটো অলপ পলমকেহে বুজিছে। বাঘ আহিছে, আমি পলাব লাগে। আৰু বাঘৰ জাগাটো মানুহৰ মাজত নহয়, ৰাইজৰ মাজত নহয়। তাক আমি চিৰাখানাত থব লাগব। এইবাৰ গুৱাহাটী চিৰাখানাত বাঘৰ সংখ্যা বহুত কম হৈছে। গতিকে গোটাই বিটিআৰৰ ৰাইজে মিলি জুলি তাক ধৰি তাক গুৱাহাটী চিৰাখানাত থৈ দিব লাগিব। কেইদিনমান আগতে দুৰ্গা দাস ডাঙৰীয়া, এজন দালাল, তেখেত গুৱাহাটীত বহুত বছৰ মাটিৰ দালাল কৰিলে, পলিটিক্সৰ দালাল কৰিলে, আৰু বা কি কি টাইপৰ দালাল কৰিছে। দালালিৰ কোনো সীমা নাই। কি কি টাইপৰ দালাল কৰি তেখেতে গুৱাহাটীত বাস কৰি আছিল, আজিৰ পৰা 5 বছৰ আগত এই কথা বাৰ্তাবিলাক আমি ভালকে জানো। দুৰ্গা দাস বড়োৰ পুৰা বুৰঞ্জী, কলা অধ্যয়ন, কলা আখৰেৰে লিখা কলা কিতাপ আমাৰ হাতত আছে। গতিকে দুৰ্গা দাস বড়ো ডাঙৰীয়া, আপুনি প্ৰথমতে নিজৰ বড়ো ভাষা
ক'বলৈ শিকি লওক এমান নীলাজ ব্যক্তি আপুনি নিজকে বড়ো বুলি কৈ লৈ এটা শব্দ আপুনি বড়ো কথা ক'ব নাজানে আৰু আপুনি বড়োক লৈ পেলাই বিটিআৰৰ ৰাজনীতি কৰিবলৈ আহে আপুনি এটা অভদ্ৰ মানুহ আপোনাৰ একো ভদ্ৰতা নাই আপোনাৰ কোনো নীতিৰ আদৰ্শ নাই একো নীতি নাই আপোনাৰ দৰে মানুহে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নাম ল'বলৈ নাচাজে আপুনি মালিগাঁৱত বহি পেলাই আমাৰ এই পাণ্ডু বজাৰত আপুনি তাতে খালি তেল থকা গাহৰি সপ্তাহত 3 বাৰকে যাত্ৰা কিনি পেলাই খাওয়া এই আপোনাৰ যোনটো ডেইলি যোনটো এক্টিভিটি তাতে আপোনাক সাজে ইভিনিঙত একবাৰ আৰু মৰ্নিঙত একবাৰ চৰ্বি থকা তেল গাহৰি পাণ্ডু বজাৰত আপুনি সদায় যাই কিনি খোৱাৰ বাদে আপোনাক একচুৱেলি একো নাসাজে আপুনি কৈছে যে প্ৰমোদ বড়োয়ে কিয় অকলে খেলিম বুলি নকয় আপোনাৰ লগত দৰে আমি অভদ্ৰ নহয় আমাৰ ভদ্ৰতা আছে আমাৰ নিজস্ব এটা গঠনমূলক সিদ্ধান্ত আছে সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে একে কথাই কৈ আছে যে বিজেপি আগতে অকলে খেলিছে আপুনি নাজানে নাকি আপুনি কোন মানুহক মিছা কথা কি এটা এনভাইৰনমেন্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰে যোৱা সমস্যাত বিজেপি অকলে খেলিছে ইউপি পেলে নিজে আমিও অকলে খেলিছো আমাৰ কাৰো লগত মিত্ৰতা নাই আমি এনডিএ হৈ আছো আমাৰ যি ডিসিশন আজিৰ সময়ত এই ডিসিশনটো এতিয়া এনডিএ ল'ব অজ্ঞানী ব্যক্তি আমি যদি কওঁ অকলে খেলিম তথাপিও নহব কাৰণ এনডিএ এটা ডাঙৰ এটা সকলোকে বহুখিনি দল লৈ মিলি পেলাই এটা মানে এনডিএ মাৰ্চ কৰা এটা আমিও ইউপিপিএল দল গতিকে আপোনাক আজি এই কথাৰে কৈছো আপোনাৰ কলা যোনটো ইতিহাস এই ইতিহাসটো আমাৰ হাতত মজুদ আছে গতিকে আপুনি বহুত বেবাই নাথাকিব বজাৰত গৈ কবাত গৈ প্ৰথম কাম আপুনি কৰক মই আপোনাক এডভাইস দিছো আপুনি বড়ো ভাষাটো শিকি লওক আৰু বাকি দালালিগিৰি কৰাটো বন্ধ কৰক আপোনাৰ দৰে মানুহে পলিটিক্সত নাচাজে আপুনি খালি বিল্ডিং বনাবলৈ নিজৰ ঘৰখন সজাবলৈ নিজৰ লৰাটো বাহিৰত পৰাবলৈ নিজৰ ঘৈণীয়েকৰ ডাঙৰ সোণা গনা পিন্ধাবলৈ তাৰ কাৰণেহে আপুনি পলিটিক্স কৰে ডেইলি গাহৰি খোৱাৰ কাৰণে পাণ্ডু ঘাটত গৈ গাহৰি কিনাৰ কাৰণেহে গাহৰি খোৱাৰ কাৰণেহে আপুনি পলিটিক্স কৰে আৰু ৰাতিপুৱা হলে পেপাৰখন অসমৰ যিমান পেপাৰ আছে তাক পঢ়িব ইয়াৰ ওপৰত ৰাতিপুৱা প্ৰেছ মিডিয়া মাতি পেলাই এনালাইসিস কৰাৰ বাদে আপোনাৰ দৰে মানুহে কোনো গাঁৱৰ ঘৰত যায় ৰাস্তা ঘাট বনোৱাৰ পৰা কোনোবা মানুহে ঘৰ পোৱা নাই ইয়াৰ ওপৰত টিভি শ্বট বহি পেলাই দুই আখাৰ ডাঙৰ লেকচাৰ মাৰিলে পলিটিচিয়ান নহয় ডাঙৰীয়া তো মই বিটিআৰৰ ৰাইজ মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো বিশেষ কৰি যোৱাকালি যোনটো আমাৰ দিল্লীত আমাৰ বড়োফাৰ নামৰ যোনটো কৈলাশ নগৰত যোনটো এটা আমাক ৰাস্তা নাম তাত কৰা হৈ গ'ল ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰ বিটিআৰ প্ৰধান ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ